নমস্কাৰ দিপিকাৰাখল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই টুকমা বাখৰৰ চৰ্বত বনাবলৈ গৈ আছোঁ। টুকমা হৈছে এবিধ সৰু কলা বীজ। টুকমা চৰ্বত বনোৱাৰ আগতে মই ইয়াৰ উপকাৰিতা আৰু সতৰ্কতাৰ বিষয়ে অলপমান কৈ ল'ম। টুকমাৰ চৰ্বতে আমাৰ শৰীৰত শীতলকাৰক হিচাপে কাম কৰে। পেচাব জ্বলা-পোৰা কৰা আৰু শৰীৰত গৰম সোমালে টুকমাৰ চৰ্বতে এবিধ মহৌষধ হিচাপে কাম কৰে। শৰীৰৰ ওজন কমোৱাৰ লগতে ই কোষ্ঠকাঠিন্যও দূৰ কৰে। ছাল আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰাত টুকমাই সহায় কৰে। টুকমাত প্ৰচুৰ পৰিমাণে ওমেগা 3 পোৱা যায়। টাইপ 2 ডায়েবেটিছত ই শৰ্কৰা নিয়ন্ত্ৰণত কাম কৰে। ইয়াত প্ৰচুৰ পৰিমাণে মিনাৰেল পোৱা যায়। ইয়াক আয়ুৰ্বেদিক মেডিচিনত ব্যৱহাৰ কৰা হয়। চীন দেশতো এবিধ অতি জনপ্ৰিয় বীজ হয়। এতিয়া মই ইয়াৰ সতৰ্কতাৰ বিষয়ে ক'ম। গৰ্ভৱতী মহিলাই ইয়াক পান কৰিব নালাগে। 5 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে টুকমা বাখৰ চৰ্বত খোৱাটো অনুচিত। এতিয়া বলকচোন আমি ইয়াকনো কেনেকৈ খাব লাগে, কেনেকৈ বনাব লাগে চাই লওঁ। বাতিটোত দেখি থকা সৰু সৰু কলা বীজখিনিয়ে হৈছে টুকমা বাখৰ। ইয়াৰ পৰা মই 1 চামুচ টুকমা পানীত তিয়াই ৰাখিম 1 ঘণ্টাৰ কাৰণে। গোটেই ৰাতিও তিয়াই ৰাখিব পাৰে। মই 1 চামুচ টুকমা বাখৰ লৈছোঁ। এয়া গিলাচটোত মই তিয়াই ৰাখিম। পানীত তিওৱাৰ লগে লগে ই ফুলি ফুলি উঠিব বগা হৈ। টুকমা বাখৰ সদায় ভালকৈ ভিজাই খাব লাগে, নহ'লে ই শৰীৰত অপকাৰ কৰিব পাৰে। 1 চামুচ টুকমা বাখৰ লৈ মই পানীত তিয়াই ৰাখিলোঁ। এতিয়া মই এইখিনি ঢাকি থ'ম 1 ঘণ্টা সময়ৰ কাৰণে। 1 ঘণ্টা পিছত চৰ্বতখিনি কেনেকৈ বনাব লাগে মই আপোনালোকক কৈ আছোঁ। 1 ঘণ্টা পিছত মই ঢাকনিখন গুচাই চাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া দানা দানা হৈ ফুলি উঠিছে। এতিয়া এইখিনিৰ পৰা মই 2 ধৰণৰ চৰ্বত বনাম। এতিয়া মই আধা টুকমা ইয়াৰ পৰা এটা গিলাচত লৈ লৈছোঁ। এতিয়া গ্লাছটোৰ ওপৰলৈকে মই পানী যোগ কৰিছোঁ। এই গিলাচ চৰ্বতত মই নেমু যোগ কৰিম। ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ। যিসকলে ওজন কমাবলৈ বিচাৰি আছে তেওঁলোকে ৰাতি শোৱাৰ আগত টুকমা বাখৰৰ চৰ্বত নেমু চেপি খাব লাগে আৰু ওজন কমাত সহায় হ'ব। এনেকৈ একেৰাহে 3 ৰাতি খাই মাজত 15 দিনমান গেপছ দি আকৌ 3 দিন তেনেকৈ খাব। তেতিয়া ওজন বহুখিনি পৰিমাণত কমি যাব। এবিধ চৰ্বত মোৰ প্ৰস্তুত হৈ গ'ল। মই আকৌ অন্যবিধ চৰ্বত বনাম। এবাৰ মই ভালকৈ লৰাই দিছোঁ চৰ্বতখিনি। এতিয়া বাকী থকা টুকমাখিনিৰ মই চেনি দি চৰ্বত বনাম। এয়া মই 1 চামুচ চেনি যোগ কৰিছোঁ। লগতে গিলাচটোৰ ওপৰলৈকে মই পানীও দিছোঁ। মই ভালকৈ লৰাই দিছোঁ এবাৰ। এই গিলাচ চৰ্বতত নেমু যোগ কৰিও খাব পাৰে, নকৰাকৈও খাব পাৰে। মই নেমু যোগ কৰিম। এয়া মই নেমু চেপি দিছোঁ। এই গিলাচ চৰ্বতে দেহৰ উত্তাপ নিয়ন্ত্ৰণ কৰিব। বেছি গৰমত এই গিলাচ চৰ্বতত আপোনালোকে বৰফৰ টুকুৰা কেইটামানো দি খাব পাৰে। মই কেইটামান বৰফৰ টুকুৰা যোগ কৰি দিছোঁ। মোৰ 2 ধৰণৰ টুকমা বাখৰৰ চৰ্বত প্ৰস্তুত হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদিহে চাই ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।